আইখাম ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। জানেনে আমাৰ ইয়াত এইকেইদিনৰ পৰা বিৰাটেই বৰষুণ দি আছে। বৰষুণটো জানো কি হ'ল নেৰানেপেৰাকৈ দিয়ে আছে। অলপ দিনৰ পৰা দিয়ে আছে আৰু নৰখাই হৈছে। আৰু এনেকুৱা বতৰত চাবচোন মাংস খাবলৈ বিৰাটেই মন যায়। কিন্তু বনাবলৈওতো এলাহ লাগে। এনে ক্ষেত্ৰত আপোনালোকে এই প্ৰেছাৰ কুকাৰৰ ইজি ৰেচিপিটো কিন্তু ট্ৰাই কৰিব পাৰে। অতি সোনকালে হৈও যায় আৰু খাবলৈ বিৰাটেই টেষ্টি লাগে। প্ৰথমতে এটা প্ৰেছাৰ কুকাৰত মই ইয়াতে তেল দি দিম। যেতিয়া তেলখিনি গৰম হৈ আহিব, ইয়াত মই তেলখিনি জোখমতে দি দিছোঁ আৰু যেতিয়া গৰম হৈ আহিব, তেতিয়া ইয়াতে মই অকণমান গৰম মছলা দি দিম। মানে গোটা গৰম মছলা দিছোঁ, জিৰা, লং, দালচিনি, ইলাইচি আৰু কেঁচা জলকীয়া দুটা দি দিছোঁ। আৰু এতিয়া মই স্লাইচ কৰি ৰখা পিঁয়াজখিনিও দি দিম। পিঁয়াজ অকণমান সৰহকৈ দিছোঁ। মাংসত পিঁয়াজ বেছিকৈ হ'লে খাই ভাল লাগে চাবচোন। গ্ৰেভিখনো ডাঠ হয় আৰু মাংসৰ সোৱাদটো ভাল লাগে খাই। অলপ মিঠা মিঠাও হয় আৰু জ্বলাটো মই জলকীয়া গুড়ি যে দিম, সেইটো কাশ্মীৰী ৰেড মিৰ্চ দিম। ইয়াত মই সেইকাৰণে কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ। এতিয়া মই মছলাখিনি দি দিম। ইয়াতে দিছোঁ মই 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ডাঙৰ চামুচেৰে ধনিয়া পাউডাৰ, কাশ্মীৰী ৰেড মিৰ্চ আৰু চিকেন মছলা অকণমান দি পেলাই এইখিনি ভালদৰে মই মিক্স কৰি দিম। মই ইয়াত কাশ্মীৰী ৰেড মিৰ্চ দিছোঁ। আপোনালোকে নৰ্মেল যোনটো জ্বলা জলকীয়া গুড়ি থাকে সেইটো দিব পাৰে। তেতিয়া কেঁচা জলকীয়াটো নিদিব, কিন্তু কেঁচা জলকীয়া দিলে ফ্লেভাৰটো ভাল লাগে খাই মাংসৰ। এতিয়া মই ইয়াতে বিলাহী এটা আৰু নহৰু আদাৰ পেষ্ট কৰি দিছিলোঁ গ্ৰাইণ্ডাৰত, সেইখিনি মই দি দিছোঁ। আৰু এতিয়া মছলাখিনি ভালদৰে ভাজি থাকিম যেতিয়ালৈকে তেলখিনি ছেপাৰেট হৈ নাযায়। দেখিছে নহয়, তেলখিনি অকণমান বিৰিঙি আহিছে। এতিয়া ইয়াত মই মাংসখিনি দি দিম। মাংসখিনি অলপ অলপকৈ দিছোঁ। আপোনালোকে যিকোনো মাংস বনাব পাৰে। মই ইয়াতে ব্ৰইলাৰ চিকেন বনাইছোঁ। আপোনালোকে লোকেল মুৰ্গীও এনেকৈ বনাব পাৰে, বা যদি মটন খায় মটনো এনেকৈ বনাব পাৰে। খাই কিন্তু বিৰাটেই টেষ্টি লাগে। মটন বনালে 3-4টা হুইচেল মাৰিব আৰু চিকেনত এটা মাৰিলেও হৈ যায়। ব্ৰইলাৰ চিকেনত এটা মাৰিব আৰু যদি লোকেল চিকেনত হয় তেনেহ'লে 2-3টা লাগিব। সেইটোতো মাংসৰ কোৱালিটিৰ ওপৰত। এতিয়া মই ইয়াতে নিমখ সোৱাদমতে আৰু হালধি দি দিছোঁ। আৰু এতিয়া মাংসখিনি মই 2-3 মিনিট এনেকৈ ভাজি থাকিম যেতিয়ালৈকে মাংসখিনি ফ্ৰাই হৈ নাযায় আৰু মছলাৰ গোন্ধটো গুচি নাযায়, তেতিয়ালৈকে ফ্ৰাই কৰি থাকিম। এতিয়া মই ধনিয়া দি দিছোঁ। আপোনালোকৰ ওচৰত যদি ধনিয়া নাথাকে তেতিয়াহ'লে কচুৰি মেথি যদি থাকে, কচুৰি মেথি দিব পাৰে। কিন্তু ধনিয়া দিলেও ভাল লাগে। এতিয়াতো ঠাণ্ডা দিনত ধনিয়াৰ অভাৱ নাই, সেইকাৰণে মই অকণমান সৰহকৈ ধনিয়া দি দিছোঁ। এতিয়া মই ইয়াত অকণমান পানী দি দিম। বেছি নিদিওঁ, 1 কাপ পানীয়ে দিম। এইখিনি মই লুচিৰ লগত খাবলৈ বনাইছিলোঁ। ঠাণ্ডা দিনত মাংস আৰু লুচি পালে আৰু কি লাগে হয় নহয় কওকচোন। আলহীকো কিন্তু বনাই খুৱাব পাৰে। আপোনালোকৰ ফেন হৈ যাব কুকিঙৰ। আজি যদি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে আশা কৰিম যে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ